আজি আমাৰ এই মছলপুৰ জিলা কাৰ্যালয়ত আমাৰ UPPL দলৰ 4টা ব্লক কমিটি আৰু জিলা কমিটিক লৈ আমাৰ মত বিনিময় এটা সভা ইয়াত হৈছিলে আৰু এই মত বিনিময় সভা আমি প্ৰতিটা জিলাতে আমি কৰি আছোঁ। তো সেই আমাৰ কাৰ্যসূচী মতে আজি মছলপুৰ জিলাত আমাৰ এই মত বিনিময় সভা আছিল আৰু আপোনালোকক মই এটা বস্তু আজি মানে অৱগত কৰিবলৈ আমি চেষ্টা কৰি আছোঁ যে আমাৰ UPPL দলৰ চৰকাৰে আজি 4টা বছৰ আমি পাৰ কৰিলোঁ আৰু আমাৰ যে ঐতিহাসিক BTR চুক্তি সেই BTR চুক্তি আমাৰ 5 বছৰ অতিক্ৰম কৰিলে অহা 27 তাৰিখে আমাৰ 5 বছৰ পূৰ্ণ হ'ব। তো আমি এই 4 বছৰত আপোনালোকে জানে যে বিগত 17 বছৰ চৰকাৰৰ তুলনাত আমি 4 বছৰত কি কৰিছোঁ আপোনালোকে হয়তো মিডিয়া পাৰ্চনসকলে আপোনালোকে ভালকৈ জানে যে গতিকে আমি আজিৰ দিনত আপোনালোকক এটা বস্তু আপোনালোকৰ মাজেদি এটা বস্তু ক'বলৈ গৈ আছোঁ যে আমি BTR চৰকাৰে আৰু আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ নেতৃত্বত আমি গোটেই BTR অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজৰ অন্তৰ চুবলৈ আমি পাইছোঁ। তাৰ কাৰণে আমি ৰাইজক আজিৰ দিনত আমাৰ এই মছলপুৰ জিলা কমিটিৰ অফিচৰ তৰফ হৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ সেই চৰকাৰৰ দিনত আমি দিন দুখীয়া মানুহৰ বিভিন্ন ধৰণৰ আঁচনিৰে আমি ৰাইজৰ ওচৰলৈ যাবলৈ পাৰিছোঁ আৰু আমাৰ এই BTR চৰকাৰৰ অধীনত আমি 30টাতকৈ অধিক মিছন সেই মিছনৰ মাজেদি আমি ৰাইজৰ অন্তৰ চুবলৈ পাইছোঁ আৰু এটা কথা হৈছে যে আপোনালোকে চাইছে BTR অঞ্চলত এটা ধুনীয়া মানে চিনাৰী আপোনালোকে আজিৰ দিনত পাব যে BTR অঞ্চল সেই হিংসা জৰ্জৰিত এটা অঞ্চল আজিৰ দিনত খুব ধুনীয়া এটা পৰিস্থিতিত সকলো শ্ৰেণীৰ মানুহৰ লগত লৈ আমাৰ BTR চৰকাৰখনে BTR চৰকাৰৰ মুৰব্বীজনে আজিৰ দিনত চলি আছে। সেইদিনা আপোনালোকে চাইছে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰ এজন ব্যক্তিয়ে এজন পলিটিকেল নেতাই BTR অঞ্চলৰ 26টা জনগোষ্ঠীৰ কাৰণে এখন ভিজন ডকুমেণ্ট সৃষ্টি কৰিছে যিটো 50 বছৰলৈকে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কামত লাগি যাব। গতিকে মই আপোনালোকৰ মাধ্যমেৰে এটা বস্তু আহ্বান জনাওঁ যে আমি দল হিচাপে UPPL দল আজি 40টা সমষ্টিতে আমি দল হিচাপে আজিৰ দিনত শক্তিশালী হৈছোঁ। আমাৰ দলৰ সকলো কৰ্মীসকলে আজিৰ দিনত দলীয়ভাৱে কাম কৰি আছে আৰু আমাৰ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি ৰাইজে আকৰ্ষিত হৈ আজি ৰাইজে কিন্তু আপোনালোকে চাইছে সকলো দিনে বিভিন্ন দল সংগঠনৰ পৰা আমাৰ দলত যোগদান কৰি আছে। গতিকে আমি ভাবোঁ যে ৰাইজৰ এই ইমানখিনি সঁহাৰি ৰাইজৰ যি মানে আমাৰ দলৰ প্ৰতি যি মৰম সেই ৰাইজে আজি বুজি পাইছে যে BTRত সেই বিৰোধী যি চৰকাৰ হাগ্ৰামা চৰকাৰৰ যে পতন সেই পতন হৈছে আৰু অহা দিনতো হাগ্ৰামা চৰকাৰৰ পতন হ'বই নিশ্চিত। আমাৰ চৰকাৰে অহা মাৰ্চ মাহৰ আগে আমি এই 4 বছৰত যি ধৰণৰ চৰকাৰী মানে স্কিমবিলাক লোৱা হৈছিল চৰকাৰী যি কাম কাজ লোৱা হৈছিল তাৰ এখন মানে প্ৰতিবেদন তাৰ এখন কিতাপ মানে ভিজন ডকুমেণ্টছ হিচাপে আমি ৰাইজৰ আগত প্ৰকাশ কৰিম। আমাৰ দলৰ প্ৰধানৰ দায়িত্ব আছে আমি দলৰ প্ৰধানে নিশ্চয় চিন্তা কৰি আছে এইটোলৈ কিন্তু আমি দল হিচাপে আমি 40টা সমষ্টিতে আজি এক্টিভ আছোঁ আৰু মানে 40টা সমষ্টিতে আমি শক্তিশালী আছোঁ। গতিকে আমাৰ দল হিচাপে আমি 40টা সমষ্টিত আজিৰ দিনত শক্তিশালী। যিমানখিনি আমাৰ দলীয় কৰ্মকৰ্তাসকল আছে আমি তেখেতৰ লগত আমাৰ সম্পৰ্ক ভাল। বৰ্তমান সময়ত যদিও বা বিৰোধী পক্ষৰ পৰা যথেষ্ট আমাৰ ওপৰত অভিযোগ দি আছে এই চৰকাৰে একো কাম কৰিব পৰা নাই কিন্তু যদি আমি ৰিপ্লাই দিব যাওঁ আমি এটা কথা ক'ম যদি আমাৰ চৰকাৰ বা আমাৰ দলে যদি কামেই কৰা নাই তেতিয়াহ'লে আজিৰ দিনত লাখ হাজাৰ মানুহবিলাকে আমাৰ অঞ্চলৰ নাগৰিকবিলাকে অৰুণোদয় স্কিম পাই আছে। হাজাৰ লাখ মানুহবিলাকে চৰকাৰী অনুদান ৰেচন কাৰ্ড পাই আছে। আমি আমাৰ এই UPPL দলৰ নেতৃত্ব BTR চৰকাৰৰ পৰা আমি দুখীয়া ৰাইজক সঁহাৰি দিবৰ কাৰণে বা ছাপোৰ্ট দিবৰ কাৰণে আমি আলাৰী চেৰাং বিটাংকি আমি ইতিমধ্যে ৰূপায়ণ কৰিছোঁ। জ্ঞান চেৰাং বিটাংকি আমি দুখীয়া ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত আমি জ্ঞান চেৰাং বিটাংকি আমি দি আছোঁ। মাইনাও চেৰাং বিটাংকি যি সেল্ফ হেল্প গ্ৰুপ মহিলা বাইদেউসকলৰ কাৰণে আমি ইতিমধ্যে 10,000কৈ অধিক ৰাইজৰ কাৰণে আমি ইতিমধ্যে দিবলৈ সক্ষম হৈছোঁ। তেনেকুৱা বহু কাম আছে যিবিলাক কামৰ দ্বাৰা আমি যথেষ্ট ৰাইজক উপকৃত কৰিব পাৰিছোঁ বুলি আমি আজিৰ দিনত সক্ষম হৈছোঁ। আগত সময়ত ৰাইজৰ সৰ্বাংগীন উন্নয়ন কৰিবৰ কাৰণে UPPL দল আৰু BTR চৰকাৰে সদায় ৰেডি আছোঁ। আমাৰ দলৰ হৈ আমাৰ BTR চৰকাৰ হৈ কিছু কথা অৱগত কৰিবৰ কাৰণে আজি আমি ইয়াত আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আমাক আপোনালোকে সময় দিয়াৰ কাৰণে
পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ এতিয়া মই আমাৰ দলৰ CWC মেম্বাৰ তথা আমাৰ মিডিয়া চেলৰ মুখপাত্ৰ মন্টু ডেক नोंथांनि जिउआव जायखिजाया खामानियावनो हेंथा नुजाथिदों नामा गोब्राब नाजासेयावबो जिउआव जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा बेफोर बायदि जेंनाफोरजों मोगा-मोगि जानांदोंब्ला बे खेबनिफ्राय जिंगासिनांगौ गैलिया मुलुग दरबाराव तन्त्र मन्त्रनि थाखाय बयनिख्रुइबो मुंदांखासिन थावनियानो जादों मायां मायांखौ साधु बिद्यानि रायजो होननानैबो मिथिनाय जायो बे मायांनिफ्रायनो तान्त्रिकनि सोलोंथाइ लानानै फैदों मुंदांखा रबि कबिराजा बिथांनिफ्राय नोंथाङा नोंथांनि जिउनि गासिबो रोखोमनि जेंना जेंसिफोरखौ सुस्रांनानै लानो हागोन बिसि फिसायनि गेजेराव जेंना गोसो थोनाया गारनानै थाङोब्ला लाबोफिननाय जुलिनि जेंना साख्रि मोननो हायै हा हु धोन सम्पथिनि जेंना बायदि बायदि जेंनानिफ्राय उदां जानो एबा सुस्रांनानै लानो थाखाय नोंथाङा दिनैनो दानो जगाजग खालामनो हागोन रबि कबिराजखौ रबि कबिराजखौ जगाजग खालामनो थाखाय मोबाइल नाम्बार 7099193841 एबा 7086047381 आव कल खालामनो हागोन